কবিতাটিৰ শিৰোনাম ব্যস্ততা। ৰাতিবোৰ বৰ দীঘল দীঘল লাগে জানা, চকুত যে টোপনিয়ে নাহে। তুমি বিহীন সময়বোৰ বৰ অসহায় যেন লাগে। দিনটোৰ ব্যস্ততাবোৰে সময়ে নিদিয়ে। এবাৰ চাবলৈ মন যায় নয়ন ভৰি, কিন্তু সময় সুযোগেই নিদিয়ে। যেতিয়া ভাবোঁ ভালকৈ এষাৰ কথা পাতোঁ বুলি, তেতিয়াই ব্যস্ততাৰ নগৰীত বিলীন হৈ যোৱা তুমি। তেনেকৈ পাৰ হ'ল সময়, মই ব্যস্ত নহ'লে তুমি।